লক্ষ্যধর চৌধুৰী কালজয়ী নাথ ৰক্ষকুমাৰ নাটকৰ ৰাৱণৰ সংলাপৰ কিয়দাংশ পাঠ কৰাৰ বিনম্ৰ প্ৰয়াস। ৰাৱণৰ মুক্তি। সীতা সীতা অহা নাই মই আজি লংকেশ্বৰ ৰূপে, অহা নাই ৰাক্ষস ৰাৱণ, আহিছো পূজাৰী মই পূজা পাত্ৰ লৈ লংকাৰ গোসানী জানকীৰ পূজাৰ কাৰণে। নকৰিবা সন্দেহ জানকী, ৰাৱণৰ জীৱনৰ জয় লক্ষ্মী তুমি। তাৰেই কাৰণে নদ নদী পৰ্বত লংঘি পাৰ হৈ অপাৰ সাগৰ নিজ হাতে তুলি আনি আৰাধ্যা গোসানী প্ৰতিষ্ঠা কৰিছো এই লংকাৰ বুকু। আৰু এই পূজাক্ষণ চাই জ্বলাই সহস্ৰবন্তী উদ্ভাসিত কৰি লংকাপুৰী ধূপ ধূনা হোম অগ্নি জালি নন্দনৰ পাৰিজাত কৰি আহৰণ আহিছে ৰাৱণ জানকীৰ পূজা অৰ্ঘ্যলৈ। হুৰাহুৰ নাগযক্ষ মানৱ দানৱ নুবুজে কোনেও সীতা কি ধাতুৰে গৰাই ৰাৱণৰ প্ৰাণ। মোৰ এই দুৰ্ভাগ্য হেতু নুবুজিলা তুমিও জানো। বাহিৰত দেখি এই দুৰ্দান্ত ৰাক্ষস সৃষ্টিৰ বিনাশ প্ৰলয়ৰ ধূমকেতুৰূপ বিশ্বৰ মানৱহীতা অনাৰ্য বৰ্বৰ বুলি ৰাৱণক কৰে তিৰস্কাৰ, দেৱতাই কৰে উপহাস। কিন্তু নুবুজে কোনেও দেৱী কিদৰে ৰাৱণে অত্যাচাৰ অনাচাৰ অৰণ্য দেৱালে ঘেৰা শূন্য কৰি এই মোৰ হিয়াৰ মন্দিৰ নিকা কৰি নিতে নিতে প্ৰেম গংগা জলে বিনয় চন্দন লেপি ভকতিৰ ধূপ ধূনা জালি ৰাখিছো সজাই বেদি অনাহুত দেৱতাৰ পূজাৰ কাৰণে। নহয় নহয় দেৱী, পূজাক্ষণ যাই পাৰ হৈ এটিবাৰ দয়া কৰি লংকাৰ গোসানী সাম্যৰূপে থিয় দিয়া মোৰ সন্মুখত ৰাৱণৰ ভক্তিৰ শৰাই দিওঁ ঢালি জানকীৰ চৰণ তলত। মাতা মাতা সীতা উচ্চ স্বৰে মুক্ত কণ্ঠে মাতা ৰাঘৱক আহক দেৱতা মোৰ লংকাৰ দ্বাৰত। উলাহেৰে ধূপ ধূনা লৈ আদৰি আনিম মই নিজে লংকেশ্বৰে। মৃত্যু মৃত্যু নকৰিবা মহাভ্ৰম তুমি, মৃত্যুটো নহয় সীতা মুক্তি মুক্তি। ৰাৱণৰ মুক্তিৰ হেতু আহিব ৰাঘৱ। ৰহস্য ৰহস্য সীতা, ৰাৱণৰ স্বৰ্ণ লংকা, ৰাৱণৰ জন্ম মৃত্যু সকলো ৰহস্য। বলা সীতা, তোমাৰ উদ্ধাৰ হেতু নাহে সেই বনবাসী ভিক্ষাৰী ৰাঘৱ, কিন্তু সৃষ্টিৰ কল্যাণ হেতু জগতৰ মংগলৰ বাবে ৰাৱণৰ মুক্তিৰ কাৰণে আহিব লংকাত সেই নৰৰূপী ৰাম নাৰায়ণ। নহয় নহয়, পূজাক্ষণ চাপি ওচৰ সন্মুখত থিয় হৈ তুমি আছা নিজে ৰাৱণৰ আৰাধ্যা গোসানী। পূজিছে বিনয়ে আজি নিজে লংকেশ্বৰে, লোৱা দেৱী কৃপা কৰি ভক্তিৰ অঞ্জলি। ক্ষান্ত হোৱা জানকী গোসানী, নলবা জগাই কোনো ৰাৱণৰ সুপ্ত ৰাক্ষসক, নকৰিবা প্ৰলয়ৰ পুনৰ সূচনা। তেনেহলে ৰাৱণেও কৰিব তাকে। পৰস্তি হৰণ পূজা হল সমাপন, বাকী আছে নাৰী নিৰ্যাতন। অচিৰতে সেই পূজা হব আয়োজন। এই কোন আছ, লৈ যোৱা এই গৰ্বিতা নাৰী লংকাৰ বন্দিনী কৰি ৰাখাগৈ অশোক বনত। নাহে মানে ৰাৱণৰ দেৱতা প্ৰাণত, লংকাৰ বন্দিনী হৈ থাকিব জানকী ৰাৱণৰ আৰাধ্যা গোসানী। যিদিনা আহিব এই লংকাৰ বুকুত নৰৰূপী ৰাম নাৰায়ণ, ৰাম সীতা মিলিব দুনাই, সিদিনাই শেষ হব ৰাৱণৰ পূজা, মহান যজ্ঞৰ সেইদিন মোৰ শেষৰ আহুতি।
লঙ্কার আনন্দ আজি মহানন্দ নিখিল বিশ্ব। ভোলানাথ মিলিছে তোমার আজি পুনঃ আশীর্বাদ। শঙ্খ চক্র গদা পদ্ম কৰি পৰিহাৰ ৰাৱণৰ প্ৰতিদ্বন্দ্বী ৰূপে মৰতত আহিছে আজি নৰৰূপী ৰাম নাৰায়ণ।